ক্লাছত আছে 5:30 আৰু মোতকৈ বেছি মোৰ মাহঁত বেছি এক্সাইটেড মানে এটা হেৰি ষ্টৰি আছে ইয়াৰ বিহাইণ্ডত যে যেতিয়া ভাইমন দা শ্বুটিং হৈ আছিলে তেতিয়া মিকু মানে ব্ৰেকত চিনেমাৰ ব্ৰেকত মানে আমাৰ ঘৰতে অলপ দিন আছিলে আৰু তো তেতিয়া আমি মানে খুব ভাইমন দাৰ কথা ডিছকাছ কৰি থাকোঁ আৰু কেনেকৈ কি কৰে তো আমি বহুত এক্সাইটেড হয় এয়া দেউতা এয়া মা এয়া মই আৰু এইফালে আহিছে মোৰ মামাৰ ছোৱালী একদম আমি পূৰা একদম ভাইমন দা চাব গৈ আছোঁ এতিয়া আমাৰ কি হয় এইটো কোৱা তাই একচুৱেলি মোৰ বৌৰ ভণ্টি হয় তো আমি তাহাঁতৰ চবৰ লগতে মানে আমিও তাইৰ কাৰণে মানে বহুত এক্সাইটেড আৰু সেইকাৰণে দেউতাই ক'ব কৈছে তাই আমাৰ কি হয়